হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ এটি নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ময়ংকৰ আজি এসপ্তাহমান ধৰি গাটো অলপ বেয়া হৈ আছে। সেইবাবে এয়া গোপিনী কেইগৰাকীমান মাতি সেৱা কৰি দিয়া হৈছে। তাৰে যা যোগাৰ চলি আছে আৰু এয়া তেখেতলোকে সেৱা কৰি আছে। সেয়াই আৰু আমি গাঁৱলীয়া মানুহ যিহেতু এইবোৰ অলপমান হ'লেও বিশ্বাস কৰোঁ। সেইবাবে আৰু এইবোৰ কৰিলে ভালো হয়। সেইবাবে আজি গোপিনী সেৱা কৰি দিয়া হ'ল। আৰু এইফালে কলিজা আৰু মই, আৰু এয়া শেষতে গোপিনীসকলে চিৰা আৰু গাখীৰ খালে। আৰু এইফালে আহিলে ময়ংকৰ মোমায়েক, আৰু দুয়োটাই ধুনীয়াকৈ খেলি আছে। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।